নমস্কাৰ, মই প্ৰাঞ্জল প্ৰয়াস বৰুৱা। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্ৰয়াস ভিউজ। আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰয়াস ভিউজলৈ। ইতিমধ্যে আপোনালোকে থাম্বনেইলটো চাই চাগে নিশ্চয় গম পাইছে। তাৰেই কিছু কথা আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ, আপোনালোকৰ সৈতে পাতিবলৈ, আপোনালোকক কিছু কথা জনাবলৈ মোৰ এই বিশেষ ভিডিঅ'টি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। তেন্তে বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। পোনপ্ৰথমতেই 2020 বৰ্ষ বহু হেৰুৱালোঁ, বহু শিকিলোঁ। 2020 বৰ্ষৰ আৰম্ভণিতেই আমি পালোঁ সমগ্ৰ ৰাজ্যজুৰি এক উত্তপ্ত পৰিস্থিতি। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্য জ্বলি উঠিছিল, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জ্বলি উঠিছিল। হাজাৰ হাজাৰ লক্ষাধিক ৰাইজ ওলাই আহিছিল ৰাজপথত। এইখিনিতে এটা কথা কওঁ যে কিছু ফটো সংগ্ৰহ কৰিছোঁ, সেই ফটোসমূহৰ জৰিয়তে আজিৰ এই বিষয়কেইটাৰ ওপৰত আপোনালোকে চাব পাব, শুনিবলৈ পাব। ইতিমধ্যে ফটোসমূহ আপোনালোকে চাই আছে, কিনাৰৰ স্ক্ৰীণত আপোনালোকে দেখা পাইছে ফটোসমূহ। এয়া ফটোসমূহ সংগ্ৰহিত। এয়া আছিল এক সুদীৰ্ঘ কালৰ যি আন্দোলন, সেই আন্দোলনে সমগ্ৰ ৰাজ্যত, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছিল। হাজাৰ হাজাৰ লাখ লাখ অসমৰ জনতা, উত্তৰ পূৰ্বাঞ্চলৰ জনতা ওলাই আহিছিল ৰাজপথত। একমাত্ৰ শ্লোগান দিছিল, কা আমি নামানো, কা বাতিল হ'বই লাগিবই। সেয়া আছিল 2020 বৰ্ষৰ প্ৰথমত আৰম্ভ হোৱা এক আন্দোলন, যাৰ পৰিপ্ৰেক্ষিতত আমাক সকলোকে বহু শিকালে আৰু বহু হেৰুৱালে। 5জনকৈ যুৱকক আমি হেৰুৱালোঁ। তেখেতলোক শ্বহীদ হ'ল এই আন্দোলনতে। 2020 বৰ্ষৰ সেয়া এক মৰ্মান্তিক ঘটনা। দ্বিতীয়তে আহিল সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা নভেল কৰোনা ভাইৰাছ অৰ্থাৎ COVID-19, যাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্ব। তাৰে সমান্তৰালকৈ ব্যাপক ৰূপত প্ৰভাৱ পৰিছিল অসম, উত্তৰ পূৰ্বাঞ্চলত, সমগ্ৰ দেশত। এক কাল অমানিশা বুলি ক'ব লাগিব, কিয়নো সমগ্ৰ দেশ নভেল কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ চৰকাৰে জাৰি কৰিছিল লকডাউন, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে বন্ধ হৈ পৰিছিল বিভিন্ন প্ৰতিষ্ঠান, দোকানসমূহ, যাতায়াত ব্যৱস্থা আদি কৰি বিভিন্ন ক্ষেত্ৰত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। একমাত্ৰ জৰুৰীকালীন সেৱাসমূহে তেখেতলোকৰ দৈনন্দিন কামত তেখেতলোক ব্যস্ত হ'বলগীয়া হৈছিল। বহু কেইটা মাহ সমূহ ৰাইজে ঘৰতেই আবদ্ধ হৈ তেখেতলোকে জীৱন অতিবাহিত কৰিছিল। সেয়া হ'ল 2020 বৰ্ষৰ আন এক দুৰ্যোগ। পুনৰবাৰ কৈছোঁ, এয়া যি আপোনালোকক স্ক্ৰীণত আপোনালোকে দেখা পাইছে ফটোসমূহ, সেই ফটোসমূহ সংগ্ৰহিত।
যেহেতু বৰ্তমান মোৰ হাতত নাছিল সেই গতিকে মই সংগ্ৰহ কৰিছিলোঁ ফটোসমূহ আপোনালোকক কৈছোঁ তৃতীয়তে আছে আন এক দুৰ্যোগ আন এক অমানিশা অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাৰতবৰ্ষৰ বাবে সেয়া হৈছে অসমৰ তিনিচুকীয়া জিলাৰ বাগজানত যি BGR 5 নম্বৰ ঘাটত বিস্ফোৰণ হৈ যি ধৰণে জুই অগ্নিৰ সূত্ৰপাত ঘটিছিল তাৰ পিছতেই এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল সমগ্ৰ বাগজানত সমগ্ৰ বাগজান জুয়ে ছানি ধৰিছিল যাৰ পৰিপ্ৰেক্ষিতত বাগজানৰ প্ৰতিজন নিবাসীয়ে সকলোখিনি হেৰুৱাই দিছিল খেতি মাটিৰ ঘৰ বাৰী সকলো হেৰুৱাবলগীয়া হৈছিল জুইৰ কবলত সকলো যা গৈছিল বাগজানবাসীৰ এয়া আছিল বাগজানবাসীৰ বাবে 2020 বৰ্ষৰ আন এক কাল অমানিশা চাৰিওকাষ আন্ধাৰে আৱৰি ধৰিছিল বাগজানৰ যিহেতু মই সংবাদ মাধ্যমৰ লগত জড়িত সেই সূত্ৰে বাগজানৰ পৰা প্ৰতিটো মুহূৰ্তত আমি সংবাদ প্ৰেৰণ কৰি আছিলোঁ আমি দেখা পাইছিলোঁ কেনেদৰে বাগজানে কান্দিছে বাগজানৰ সেই নিৰীহ মানুহসকলে কি ধৰণে কান্দিছে আমি সন্মুখৰ পৰা দেখিছিলোঁ নিজ চকুৰে আমি দেখা পাইছিলোঁ সেই বেদনা সেই মৰ্মান্তিক বেদনা কেতিয়াও পাহৰিব নোৱাৰোঁ 2020 বৰ্ষৰ এয়া আছিল এক দুৰ্যোগ এক কাল অমানিশা আপোনালোকক ক'ব বিচাৰিছোঁ অসমৰ এজন মহীয়সী আপোনালোকে চাগে নিশ্চয় ফটোসমূহ দেখি গম পাইছে সেয়া হৈছে ৰাজনৈতিক জগতৰ এজন মহীয়সী আমি সৰুৰে পৰা যাৰ নাম শুনিছিলোঁ যাক আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে লিখিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী কোন বুলি প্ৰশ্ন সোধোতে আমি পটকৈ উত্তৰ দিছিলোঁ তৰুণ গগৈ সেইজন মহীয়সী আজি আমাৰ মাজত নাই আমি হেৰুৱালোঁ অসমবাসীয়ে হেৰুৱালে ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ এজন আছিল মহীয়সী এজন ভাল মানুহ তেখেতক আমি হেৰুৱালোঁ সঁচাকৈ 2020 বৰ্ষত আমি বহুতো হেৰুৱালোঁ বহু বেদনা আমি দেখিলোঁ বাগজানে কান্দিছে নভেল কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত লকডাউন আৰু লকডাউনৰ বাবে দুখীয়া ৰাইজে খাদ্যৰ অভাৱত কান্দিছে কা আন্দোলনত শ্বহীদ হৈছে 5 গৰাকীকৈ যুৱক সমগ্ৰ অসমবাসীয়ে কান্দিছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ মহীয়সী তৰুণ গগৈ ডাঙৰীয়া আজি আমাৰ মাজত নাই সেইদিনাখন সমগ্ৰ অসমে কান্দিছে 2020 বৰ্ষৰ এইকেইটা হ'ল আটাইতকৈ বেদনাদায়ক যি ঘটনা সেই ঘটনা আপোনালোকৰ বাবে আগবঢ়ালোঁ 2021 বৰ্ষ সকলোৱে সুন্দৰভাৱে হাঁহি মুখে আদৰি ল'ব বুলি আশা ৰাখিলোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'সমূহ চাই থাকক ষ্টে টিউন প্ৰয়াস ভিউজ নমস্কাৰ ধন্যবাদ